নমস্কাৰ বন্ধুসকল, অসমীয়া ৰান্ধনি হাললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই অসমীয়া থলুৱা খাদ্যৰ মেটেকা ফুলৰ কলিৰ ৰেচিপি এটা লৈ আহিছোঁ। আহক ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই মেটেকাখিনি ভালদৰে বাছি লৈছোঁ। এয়া মই দেখুৱাই দিছোঁ আপোনালোকক কেনেদৰে এইটো বাচিছোঁ। এনেকৈ মই গোটেইখিনি বাছি ল'লোঁ। মেটেকাখিনি ভালদৰে ধুই লৈছোঁ। তাৰ পিছত মেটেকাৰ কলিৰ লগত দিবৰ বাবে মই আলু দুটা কাটি লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ। এয়া মই কেঁচা জলকীয়া 3টামান কাটি লৈছোঁ আৰু হাঁহ কণী এটা লৈ লৈছোঁ। এতিয়া কেৰাহীখন পাতি তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাত মই তেলত পিঁয়াজখিনি দি দিছোঁ কাটি থোৱা। অলপ সময় পিঁয়াজখিনি ভজাৰ পিছত মই কাটি থোৱা কেঁচা জলকীয়াকেইটা তেলতে দি দিম। এয়া জলকীয়াকেইটা দিয়াৰ পিছত মই অকণমান সময় পিঁয়াজে জলকীয়াই ভাজি থাকিম। পিঁয়াজখিনি ভজা গৈছে। পিঁয়াজখিনি ভজা যোৱাৰ পিছত মই এতিয়া ইয়াতে কাটি থোৱা আলুখিনি দি দিম। আলুখিনি দিয়া হোৱাৰ পিছত মই এইখিনি এনেকৈ অকণমান সময় লৰাই থাকিম। তাৰপিছত মই ইয়াতে হালধি 1 চামুচ দি দিম। এয়া হালধিখিনি দিয়া হোৱাৰ পিছত মই লৰাই থাকিম। এনেকৈ অকণমান সময় ভাজি মই ইয়াতে নিমখ সোৱাদ অনুসৰি দি দিম। এয়া হালধি নিমখ দি হোৱাৰ পিছত মই অকণমান সময় এনেকৈ লৰাই ইয়াতে মেটেকাৰ ফুলখিনি মই দি দিম। এয়া মই মেটেকাৰ ফুলখিনি দি দিছোঁ। এইখিনি দিয়া হোৱাৰ পিছত মই এতিয়া ভালদৰে অকণমান সময় লৰাই থাকিম। এনেকৈ অলপ সময় লৰাই মই ঢাকনখন দি দিম। কম জুইত এনেকৈ অলপ সময় মূৰে মূৰে ঢাকনখন উঠাই লৰাই থাকিম। এয়া ভাজিখিনি হৈ গৈছে আৰু এতিয়া মই গেছটো অফ কৰি দি বাতি এটাত ধুনীয়াকৈ উলিয়াই দেখুৱাই দিছোঁ।
আপোনালোকক ভিডিঅ'টো কেনে লাগিল কমেণ্ট এটা কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ